তো গাইজ ফেন বন্ধ, বৰ্ডত লাইন নাই আৰু এইফালে হৈছে বিছনা খালী আৰু আমাৰ টাইম হৈছে 3:54 AM, মানে ৰাতিপুৱা 3:54। তো নতুন একটা এক্সপিৰিয়েঞ্চ আৰু ৰাতিপুৱা হৈ গ'ল। তো আজি ৰাতি দুইবাৰ লাইন কাটিল আৰু দুইবাৰ লাইন কাটোতে মানে এনেকুৱা অৱস্থা কৰি কাটিল, ঘুমোৱা নাযায়, সকলো ভিজি গ'ল, মানে তিতি গ'ল সকলো দেহা। আৰু ফাইনেলি ইয়াৰ পৰা উঠিবলৈ আমি বাধ্য হৈ গ'লোঁ, মানে বিচনাৰ পৰা উঠিবলৈ বাধ্য হৈ গ'লোঁ আৰু। তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল গৰম খিচৰি। আপোনালোকক আকৌ এবাৰ স্বাগতম। বহুত দিনৰ মূৰত ভিডিঅ' দিব লৈছে একটা নতুন এক্সপিৰিয়েঞ্চৰ সৈতে। তো এক্সপিৰিয়েঞ্চটোতো গমাই পাইছে, ৰাতি টোপনি নাই লাইনৰ অত্যাচাৰত। আমাৰ APDCLৰ যি অত্যাচাৰ, ৰাতি মানে লাইন নাই আৰু দিনত আছে 440, মানে মালটো মানে ওপৰৰ মালটো এক সূৰ্যটো আহি যেন তলত, আৰু যাৰ বাবত মানে গৰমত দিনত থাকিব নাপাৰোঁ, ৰাতি লাইনৰ বাবত থাকিব নাপাৰোঁ। তো ৰাতি ঘুম নাই। তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বাহিৰত আৰু বেলেগ দৃশ্য অলপ। বাহিৰতো আৰু ৰাতিপুৱা হ'লে প্ৰায়। তো এক্সপিৰিয়েঞ্চ গাইছ। তো গাইছ, আপোনালোকে ভাবি আছে বাহিৰত কি কৰে মানে ডাঙৰ ঘটনা হৈ গ'ল। মানে লাইনৰ ইমানেই ডিষ্টাৰ্ব, আৰু কি ক'ম আৰু, লাইন নাই যিহেতু। ৰাতি যদি লাইন যায় আৰু আহাত কোনো ঠাণ্ডা নাই। তো দিনত হ'লেতো গছৰ তলত থকা যায়, কিন্তু ৰাতি আৰু ক'ত গছৰ তলতনো যাম। তো সেয়ে আৰু বাহিৰতে চোতালতে মানে একদম পাতি পাৰি ইয়াতে আৰু মানে আৰু কি আৰু, মানে ইয়াতে আৰু ঠাণ্ডা হৈ আছোঁ। মানে 11টামান বজাতে ৰাতি আহিছোঁ যিহেতু। তো গাইছ এইদৰে আৰু, আমাৰ আজি বাহিৰতে ৰাতিপুৱাই দিলোঁ আৰু। আৰু লাহে লাহে মানে ৰাতিপুৱা হ'ব ধৰিল, মানে পোহৰ অলপ অলপ হৈছে আৰু, যিহেতু ৰাতিপুৱা হ'লেই আৰু চৰাই চিৰিকটিৰ মাত ওলাল। আমি কিন্তু বাহিৰতে আৰু। আৰু ছাগলীও আমাৰ শাৰী পাল মানে ওলাল আৰু ঘাঁহ খাবলৈ। এই যা 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 যা। সদায়তো ৰাতিপুৱা প্ৰেক্টিছ কৰিব যাওঁ, মানে সদায় ৰাতিপুৱাটো, কিন্তু আজি নুঠিলোঁ আৰু ৰাতি টোপনি নাই। সেইটো কাৰণে ইয়াতে বিচনাতে অলপ আপ ডাউন কৰি দিওঁ আৰু। চাওক গাইছ, যাদু মানে একদম তামোল গছলৈকে মোৰ ভৰি লাম্বা। তো গাইছ, এতিয়াও লাইন অহাই নাই আৰু, মানে তো মোৰ লাগিল মানে অলপ এচিও। আজি মানে মেইন কথাটো হ'ল, মানে আজি ৰাতি টোপনি মাৰিব পৰা নাই সঁচাকৈ। তো আৰু আমাৰ কামবালা বাই পূৰা ৰাতিপুৱাতে ফিটিং, আজি ৰাতিপুৱা জল্দি উঠিল। তো ৰাতিপুৱাই ফিটিং কৰি আছে। আৰু এইফালে হ'ল আমাৰ প্লেচটো। গুড মৰ্ণিং। গুড মৰ্ণিং ক। হা, ক'ত আছোঁ আমি, ক'ত আছোঁ? কান্দে নেকি? আমি ক'ত ঘুমাইছোঁ আজি? ক'ত ঘুমাইছোঁ? তো গাইছ, এইদৰে মানে বহুত কষ্ট কৰি মানে আজি ৰাতিপুৱালোঁ, আৰু এইবাৰ মানে অলপ এইবিলাক বস্তু অলপ সামৰি দিওঁ আৰু দিনৰ কাৰ্যসূচী চুৰুক আৰু। হাই কৰি দে একবাৰ। কি কেঁচু আছে? অতে আছে। হয়, এইটোৱে আছে। এই দিয়া কি তো গাইছ, মই মুখ ধুই লওঁ এই ডান্সতে আৰু। আজি যিহেতু ৰাতিপুৱাই উঠিলোঁ না, তো এইবাৰ আমাৰ কোমোৰা ঢেৰ লাগছে, কোমোৰা। তো একদম সৰু হৈ আছে কোমোৰা, জালি কোমোৰা। ইয়াতে ভাত কেৰেলাও আছে লগতে। এইবিলাক হ'ল ভাত কেৰেলা। আৰু একফালে আছে কোমোৰা, সেইফালেও দেখাই দি আছোঁ। ঢেৰ লাগছে এনেকুৱা জালি মানে সৰু সৰু কোমোৰা ঢেৰ লাগছে এবাৰ। আৰু এইফালে হাঁহৰ মাংসৰ লগত খাবলৈ
তো আমাৰ ইয়াতে বুইনিহাট আহিছে বুইনিহাটে ৰাতিৰ অৱস্থা কি আজি তাৰ পৰা জানো অলপ তেতো ক কি হৈছে ৰাতি লাইন আছিল না নাছিল ৰাতি কেনেকা লাইন ৰাতি ফাটাফাটি ঘুম আহিছে না নাই হেই আ গুড মৰ্নিং ক গুড মৰ্নিং গুড আম পাৰিবি ক'ত আছে আম ক'ত আছে আম কাই বাটছে থৈ চালা মই পাৰা নাই থৈ চালা থৈ মই পাৰা নাই থৈ মই পাৰা নাই বাই আরে বাই 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 কি লাগে কত কি লাগে তো গাইস এয়া চাওক এবাৰ আহিল ৰাতিটো ঘুমাবই নাপালে এতিয়া আহি কি ঘণ্টাডাল হ'ব মানে লাইন আহি পেলাই এতিয়া দিনটাত আহিব পেং জেং কৰি পেলাই উফ বহুত দিনকে মূৰত এই মালখন ঘূৰিবলৈ ৰাতি কিমান অপেক্ষা কৰিলোঁ সেই টাইম চাওঁ কিন্তু নাই আমি এতিয়া ঘূৰছা বাবা লাৰি দিছোঁ দে তো গাইছ তো লাইন চাইন আহিল আৰু ভিডিঅ'টোতো ইমানেই আৰু তো বাই বাই টাটা নমস্কাৰ আগন্তুক ভিডিঅ' যাতে আৰু এটা ভাল দিব পাৰোঁ তাৰ বাবে অপেক্ষা কৰক তো অতি সোনকালে আৰু এটা নতুন ভিডিঅ' এতিয়া লগ পাম और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए